জল জীৱন মিছন এক ৰাষ্ট্ৰীয় দৃষ্টিভংগী। মিছনৰ আভাস। হৰ ঘৰ জল হৈছে ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ে ২০২৪ চনৰ ভিতৰত প্ৰতিজন গ্ৰাম্য পৰিয়ালক প্ৰতিদিনে নিয়মীয়াকৈ ৫৫ লিটাৰ নলৰ পানী যোগান ধৰাৰ লক্ষ্যৰে ২০১৯ চনত জল জীৱন অভিযানৰ অধীনত আৰম্ভ কৰা আঁচনি। গ্ৰাম্য মহিলাৰ ওপৰত প্ৰভাৱ, ইম্পেক্ট অন ৰুৰেল উইমেন। এই পদক্ষেপে গ্ৰাম্য মহিলাসকলৰ জীৱনৰ মানদণ্ড যথেষ্ট উন্নত কৰিছে, যিসকলে এতিয়া পানী অনাৰ পৰিৱৰ্তে কৃষি আৰু অন্যান্য উৎপাদনশীল কামত লিপ্ত হ'বলৈ অধিক সময় লাভ কৰিছে। জল জীৱন অভিযানৰ উদ্দেশ্য, অবজেক্টিভছ অফ জল জীৱন মিছন। কাৰ্যকৰী ঘৰুৱা টেপ সংযোগ FHTC প্ৰদান কৰা, প্ৰতিটো গ্ৰাম্য পৰিয়ালৰ বাবে বিশুদ্ধ পানীৰ সুবিধা নিশ্চিত কৰা। মূল প্ৰতিষ্ঠানসমূহলৈ টেপ সংযোগ সম্প্ৰসাৰণ বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, GP বিল্ডিং, স্বাস্থ্য কেন্দ্ৰ, সুস্থতা কেন্দ্ৰ আৰু সম্প্ৰদায় বিল্ডিঙৰ বাবে কাৰ্যকৰী টেপ সংযোগ নিশ্চিত কৰা। পানী যোগান ব্যৱস্থাৰ বহনক্ষমতা নিশ্চিত কৰা, দীৰ্ঘম্যাদী জীৱনমুখিতাৰ বাবে পানীৰ উৎস, আন্তঃগাঁথনি আৰু চলি থকা কাৰ্যকলাপ আৰু ৰক্ষণাবেক্ষণৰ সমাধান কৰা।